Good morning friends. Kali gom pale kotha to aji art competition diabole ni asu. Art competition diba aji? Dhuniya ke diba de? Hindi saba. Dekhai dia. Art competition diba? Bhalke diba de? Art competition or gara naam di thoi ahu. Efele amar munniu goise. Hoy ne? Art competition diba tumi? Dim. Practice korisa? Korisa. টাইম আছে বোলে সব ৰেডি হোৱাই নাই এই 10:30 পৰা আছে আমাৰ যেহেতু ঘৰটো একদম ঘৰৰ চোতালতে হৈ আছে ন নিউ ফাংচন তাই সেইকাৰণে আমি ঘৰলৈ গুচি গৈছোঁ আৰু প্ৰাঞ্জল গৈছে মোবাইলটো স্ক্ৰীনখন লগাবলৈ গৈছিলে তাই স্ক্ৰীনখন আজি খুলিব লাগিব সি তালৈ গৈছে তেতিয়ালৈকে দেউতাকো আহি পাই যাব চিন্তা নাই মানে প্ৰেক্টিছ কৰিছে খালি চিধাকৈ কিব লাগিব ফালে আমাৰ আৰ্ট কম্পিটিশ্যন দিবলৈ ওলাইছে এফালে চাই দিয়া ন ফালে আৰ্টি ওলাইছে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই কিন্তু নাম লৈ আছে নামটো দি আহোঁগৈ আৰ্ট কম্পিটিশ্যন দিম কৈ দিয়া আজি ষ্টেজত তাই উঠিছে কিন্তু আজি আঁকিব লাগিব কৈছে যে সেইকাৰণে উঠিছে তো আগফালৰ পৰা আপোনালোকক দেখাওঁ বলক আজি ছোৱালী ষ্টেজত উঠিলে কি ক'বা আজি নাচিব নালাগে বুলিহে ষ্টেজত উঠিছে নহ'লে নুঠে ন ড্ৰয়িং কম্পিটিশ্যন বুলিহে উঠিছে দেখা যাব এইটো হৈছে বি গ্ৰুপ মুন্নি আৰু এইফালেও বহি আছে প্ৰথম কাৰ্যসূচী আমি আৰম্ভ কৰিব লৈছোঁ কণমানিহঁতৰ সৈতে আৰ্ট কম্পিটিশ্যন চিত্ৰাংকন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিব লৈছোঁ নাৰ্চাৰীৰ পৰা শূন্যৰ পৰা দ্বিতীয় শ্ৰেণীলৈ আৰু খ শাখা ক্লাছ 3 পৰা ক্লাছ 6লৈ আৰু গ শাখা ক্লাছ 7ৰ পৰা 10লৈ আঁকিবলৈ ষ্টাৰ্ট কৰিলে এই প্ৰতিযোগিতাত সুন্দৰভাৱে বিচাৰ কৰিবলৈ আমি দুজন অভিজ্ঞ বিচাৰকক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমি সম্বৰ্ধনা জনাব লাগিছোঁ অভিস্মিতা বাইদেউ এখন ফলাম ব্যৱসায় সম্বৰ্ধনা জনাইছে আমাৰ উদযাপন সমিতিৰ সদস্য প্ৰশান্ত দত্ত আমি এইবাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মণিকা দত্ত বাইদেউক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সদস্য তথা মিলন জ্যোতি সংঘৰ সদস্য জিতেন ভূঞা ডাঙৰীয়া বিষয়বস্তু আমি ঘোষণা কৰিম এইমতে তেওঁলোকে প্ৰতিযোগীসকলে তেওঁলোকৰ ছবিখন দাঙি ধৰিব ফ্ৰেণ্ডছ আঁকিবলৈ ষ্টাৰ্ট হোৱাই নাছিলে তেওঁ মানে আঁকিবলৈ ষ্টাৰ্ট কৰিয়ে দিলে তাৰপিছতে তাৰে দাদাজনে মোহাৰি দিলে এতিয়া নাজানো আৰু কি কয় আকৌ ৰাবাৰ চব ভৰাই দিলে কালাৰ চালাৰ চব ভৰাই দিলে প্ৰতিযোগিতাৰ বিষয়বস্তু সম্পৰ্কে আমাৰ আকৌ আঁকিব চাগে আঁকিবতো লাগে এতিয়াৰ পৰা তোমালোকে ষ্টাৰ্ট দি দিয়া মাজাৰ্ছ ডে লাষ্টৰটো আৰু ফ্ৰেণ্ডছ মই মানে বেগতে চাপনাৰ এটা ভৰাই দিছিলোঁ তেওঁ পূৰা উলিয়াই পূৰা শ্বাৰ্প কৰি আছে পূৰা কালাৰ কৰিছে ফ্ৰেণ্ডছ ঘৰ এটা আঁকি পেলাই এতিয়া পূৰা কালাৰ কৰি আছে
চব ভৰাই দিলে আৰু নকৰে আৰু তাই হৈ গ'ল তাৰমানে এবাৰ দেখাই দিয়া ড্ৰয়িংটো মোক দেখুৱা ফ্ৰেণ্ডছ তাই হৈ গ'ল গোটেই চব ভৰাই মেলি ৰেডি হৈ আছে হৈ গ'ল তাই অঁ নহয় বাকী চব তাই ভৰালে নি হৈ গ'ল তেওঁ থেংক ইউ ইমান ধুনীয়া ড্ৰয়িং কম্পিটিশ্যন দিলা আহা ভাল ছোৱালী আহা তোমাৰ চেণ্ডেল যে এইযোৰ মই ধৰি দিম পিন্ধা কেনেকুৱা লাগিলে কম্পিটিশ্যন দি ধুনীয়া লাগিলে থেংক ইউ ব'লা ইমান ভাল ছোৱালী ছোৱালী গুড গাৰ্ল দেই দেখাই দিয়া এই কেনেকুৱা লাগিলে আঁকি কেনেকুৱা লাগিলে আঁকি ধুনীয়া লাগিলে আৰু আঁকিবা নাই আজি নহয় পিছতকৈ আঁকিবা নাই আঁকিবা হাঁ তেওঁক জুচ লাগে আৰু ইয়াতে চকলেট দিলে চকলেট খালে ষ্টেজত গৈ চকলেট লৈ আহিছে আৰু ইয়াতে এতিয়া জুচ আনিছে তেওঁ জুচো আৰু বেলেগ জুচ খায় বোলে অৱশেষত ফ্ৰেণ্ডছ ষ্টেজত উঠিলেগৈ কিন্তু বিহু নাচিবলৈ নহয় আৰ্ট কম্পিটিশ্যন দিবলৈ আৰু আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ টাটা বাই বাই গুড নাইট এণ্ড শুভৰাত্ৰি নেক্সট ব্লগত লগ পাই আছোঁ